নমস্কাৰ বন্ধুসকল, আপোনালোক সকলোকে পুনৰবাৰ DRBJ's নিউ ৱৰ্ল্ড চেনেলটোলৈ স্বাগতম জনাইছোঁ। আজি মই আপোনালোকৰ ওচৰলৈ এটা ইভিনিং স্নেক্সৰ ৰেচিপি লৈ আহিছোঁ। এই ৰেচিপিটোৰ কাৰণে প্ৰথমতে মই কেৰাহীখনত তেল অকণমান গৰম কৰি লৈছোঁ। তেলখিনি গৰম হ'লত মই এতিয়া এচামুচ পিঁয়াজৰ পেষ্ট দিছোঁ, অলপ নহৰু আদা পেষ্ট দিছোঁ, দি এইখিনি মই ভালদৰে লৰাই দিছোঁ অলপ ভাজ খোৱালৈকে। এতিয়া মই তাত হালধি এচামুচ দি লৰাই দিছোঁ, অকণমান লাল মিৰ্চ পাউডাৰ দিছোঁ, এতিয়া মই চিকেনখিনি বনলেছ চিকেন অলপ আগতে পেষ্ট কৰি থৈছিলোঁ, এই পেষ্টখিনি মই তাত দি এতিয়া ভালদৰে লৰাই দিছোঁ। এইখিনি হেতাখনেৰে অকণমান লৰাই দিছোঁ, নিমখ অকণমান দিছোঁ সোৱাদ অনুসৰি। এতিয়া মই ভালদৰে হেতাৰে এনেকৈ লৰাই দিছোঁ যাতে অলপ ভাগি ভাগি যায় বস্তুটো। এতিয়া সিজিবলৈ মই অকণমান ঢাকন মাৰি ৰাখিলোঁ। এতিয়া এটা বাতিত মই দুবাতি ময়দা লৈছোঁ, ক'লা জিৰা অলপ আৰু আজৱাইন অলপ হাতেৰে মোহাৰি দিছোঁ, ৰিফাইন অলপ দিছোঁ, দি এইখিনি ভালদৰে লৰাই দিছোঁ। এতিয়া মই চিকেনখিনি আকৌ এবাৰ লৰাই দিছোঁ, এইখিনি সিজিলে এতিয়া তাত মই আগতে বইল কৰা আলু এটা পিটিকি লৈছিলোঁ, সেই পিটিকা আলুখিনি তাত দি মই ভালদৰে লৰাই দিছোঁ যাতে চিকেনৰ লগত আলুখিনি ভালদৰে মিলি যায় আৰু আলুখিনি অকণমান ভাজ খায়। এইখিনি ভাজ খাইছে, এতিয়া মই এইখিনি কাঢ়ি থ'ম। এতিয়া মই ময়দাখিনিত অলপ কুহুমীয়া পানী দি ভালদৰে মঠি ল'ম। এইখিনি মঠি এতিয়া মই আধা ঘণ্টাৰ কাৰণে অলপ ৰেষ্ট দিম। এতিয়া আধা ঘণ্টাৰ পাছত মই আকৌ অকণমান মঠি লৈছোঁ ভালদৰে। ইয়াৰে মই দুটা লাডু কৰিছোঁ, বল বনাই লৈছোঁ, অলপ ডাঙৰ ডাঙৰকৈ লৈছোঁ। এতিয়া মই এইটো ৰুটি বেলাৰ দৰে বেলি ল'ম। অলপ ডাঙৰকৈ লৈছোঁ কিয়নো মই ইয়াৰ পৰা কেইবাটাও স্নেক্স বনাম। সৰুকৈও বনাব পাৰে আপোনালোকে। চবফালে সমানকৈ মই বেলি লৈছোঁ। এতিয়া মই অকণমান টমাটৰ চচ দিছোঁ, চচখিনি মই চবতে লগাই দিছোঁ চামুচখনেৰে। চচটো অলপ সৰহ হ'লে খাবলৈ ভাল লাগে, কিন্তু মোৰ ওচৰত কম আছে সেইকাৰণে মই এইখিনিৰে মিলাই দিছোঁ। এতিয়া চিকেনখিনি মই তাত দি দিছোঁ, দি এতিয়া মই এইখিনি ভালদৰে মেলি দিম। ৰুটিখনত লগাকৈ চবফালে মই মেলি এনেকৈ লগাই দিছোঁ আৰু এতিয়া এটা ছাইডৰ পৰা মই এনেকৈ ৰোল বনাই দিম হাতেৰে সমান কৰি। চিকেনৰ ঠাইত আপোনালোকে আলু বইল কৰি লৈ পিটিকি ভাজি বনাই লৈ তাত দিব পাৰে বা বেলেগ অন্য কিবা বেলেগ চব্জিও দিব পাৰিব তাত। দি এতিয়া মই চুৰিখনেৰে এনেকৈ কাটি দিছোঁ গোল গোলকৈ। এয়া ভিতৰত ধুনীয়াকৈ লেয়াৰবিলাক ওলাই পৰিছে, দেখিবলৈ খুব ভাল লাগিছে। এইদৰে মই বাকীখিনিও এনেকৈ কাটি ল'ম। এতিয়া কেৰাহীখনত মই অলপ ৰিফাইন গৰম কৰি লৈছোঁ, তাত এতিয়া মই অলপ অলপকৈ এইখিনি ফ্ৰাই কৰি ল'ম, ৰঙচুৱাকৈ ফ্ৰাই কৰিম। চিকেনখিনি সিজিয়ে আছে, কিন্তু ৰুটিৰ যিটো লেয়াৰখিনি সেইখিনি ভালদৰে সিজিব লাগিব, অলপ মৰমৰীয়া হ'ব লাগিব, খাবলৈ ভাল লাগিব। তেতিয়া ৰঙচুৱাকৈ ভাজিম মই। এতিয়া লুটিয়াই থাকিম এইখিনি ঘনাই ঘনাই। আমাৰ সিজিছে, ৰঙচুৱা হৈ আহিছে।
এইখিনি মই কাঢ়ি থৈছোঁ। এতিয়া বাকীখিনিও মই এইদৰে অলপ অলপকৈ মই ভাজি ল'ম। এই স্নেক্সটো খাবলৈ সকলোৱে ভাল পায়, বিশেষকৈ সৰু ল'ৰা ছোৱালীবিলাকৰ কাৰণেতো খুব ভাল লাগে, তেওঁলোকে সিহঁতি ভাল পাব আৰু ডাঙৰেও ভাল পাব এইটো খাই। গৰম গৰম চাহৰ লগত এইটো গৰমে গৰমে খাই খুব ভাল লাগিব। এতিয়া ওপৰত মই অলপ চাট মছলা দি দিছোঁ। এইটো আমাৰ ৰেচিপি ৰেডি হ'ল। ভিডিঅ'টো চাই যদি ভাল পালে প্লিজ লাইক, ছাবস্ক্ৰাইব আৰু শ্বেয়াৰ কৰি দিব। লগতে আমাক কমেণ্ট কৰি জনাব কেনেকুৱা পালে।